নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইবাৰ লং ভিডিঅ' দিয়া অকণমান পলম হৈছে, তাৰ কাৰণে চৰি, কাৰণ মই অলপমান বিজি আছিলোঁ আৰু মোৰ গাটো ইমান ঠিক নাছিলে, সেইকাৰণে অকণমান দেৰি হৈছে, তোমালোকে বেয়া নাপাবা। আৰু প্ৰথমতে মই এখন দেখাই লৈছোঁ 20 days ফ্ৰী কোচিং ফৰ NCET ITP এণ্ট্ৰেন্স এক্সামিনেশ্যন। এইখন দিছিলোঁ মই আগৰ ভিডিঅ'টোত চাগে লাষ্টৰ ফালে এটেচ কৰি পিনে দিছিলোঁ, হ'লেও চাগে তোমালোকে নেদেখিব পাৰা বুলি মই আকৌ ভিডিঅ'টোৰ প্ৰথমতে তোমালোকক লগাই দিছোঁ। এইখন যোনখন তোমালোকে তলত হোৱাটছএপৰ স্কেনাৰ দেখিছা, সেই QR কোডটো তোমালোকে ফটোখন ভিডিঅ'টোৰ পৰা স্ক্ৰীনশ্বট কৰি পিনে QR কোডটো দি পিনে তোমালোকে জইন হ'ব পাৰিবা গ্ৰুপটোত। আৰু তেনেকুৱা একো কথা নাই যে তোমালোকে আমুকখন ডিষ্ট্ৰিক্টৰহে হ'ব পাৰিবা, তেনেকুৱা একো কথা নাই। তোমালোকে এড হৈ ল'ব পাৰিবা গ্ৰুপটোত, য'ত তোমালোকক ফ্ৰী কোচিং দিয়া হ'ব 22 মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে। মোৰ ভিডিঅ'টো অলপ দিয়াত দেৰিয়ে হৈ গৈছে বাৰু, আজি প্ৰায় মাৰ্চৰ 20 তাৰিখ হ'লেও তোমালোকে ভিডিঅ'টো চাই পিনে এড হৈ ল'বা। আৰু সময়টো 6টা বজাৰ পৰা 7:30 বজালৈকে। মই ভাবোঁ এইখন তোমালোকে গ্ৰুপটোত এড হৈ ল'লে তোমালোকৰ বহুত হেল্প হ'ব। আৰু লগতে ইয়াত কণ্টেক্ট নাম্বাৰো দি থোৱা আছে, ডিটেইলছখিনি সেইখিনি তোমালোকে চাই মেলি কিবা সুধিবলগীয়া থাকিলে সুধি ল'বা ছাৰ বাইদেউহঁতক। তাৰপিছত তোমালোকে চিলেবাছৰ কথা কৈ আছিলা, সেইকাৰণে মই চিলেবাছখন আজি অকণমান কৈ দিওঁ বুলি ভাবিলোঁ। আগৰ এটা ভিডিঅ'ত দি থৈছিলোঁ, হ'লেও নিজে কৈ দিয়াটো ভাল বুলি পিনে মই আকৌ ভিডিঅ'টো বনাইছোঁ। প্ৰথমখন চিলেবাছ আছে টিচিং এপ্টিটিউডৰ ওপৰত। টিচিং এপ্টিটিউডত প্ৰথমতে তোমালোকে চাবা এৱাৰনেছ অফ এডুকেশ্যন চিষ্টেমত আছে তোমালোকৰ এনচিয়েণ্ট এডুকেশ্যন চিষ্টেম, এনচিয়েণ্ট জ্ঞান পৰম্পৰা, মানে আগতে কেনেদৰে শিক্ষা প্ৰদান কৰা হৈছিলে সেইখিনি চাবা। গুৰুকুল ব্যৱস্থা চাবা, বৈদিক যুগত কেনেকৈ দিয়া হৈছিলে, জৈন শিক্ষা ব্যৱস্থা, বৌদ্ধিক শিক্ষা ব্যৱস্থা, সেইখিনি চাবা তোমালোকে। তাৰপিছত চাবা টিচিং প্ৰচেছটো কেনেকুৱা হ'ব লাগে সেইখিনি চাবা। ক্লাছৰুম এটা কেনেকৈ মেনেজমেণ্ট কৰিব লাগে সেইখিনি চাবা। আৰু ইয়াত যিখিনি পইণ্টখিনি দিয়া আছে সেইখিনি তোমালোকে ভালদৰে চাবা। আৰু এবাৰ চিলেবাছখন আগতকৈ অকণমান চেঞ্জ হৈছে টিচিং এপ্টিটিউডৰ। তাৰপিছত চাবা তোমালোকৰ টিচাৰ এজনৰ কি কি ৰেচপনচিবিলিটি থাকে এটা ক্লাছৰুম কণ্ডাক্ট কৰোঁতে, চলাই নিওঁতে, সেইখিনি চাবা। এইখিনি তোমালোকে পাৰিবা, একচুৱেলি বহুত ইজিয়ে হয়, কিন্তু তোমালোকে জানাই যাৰ এডুকেশ্যন ছাবজেক্টটো আছে তেওঁলোকেতো ফাৰ্ষ্ট ইয়েৰত, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পায়ে আহিছা এডুকেশ্যনৰ এই বস্তুখিনি। তাৰপিছত ছাবজেক্ট নলেজ বুলি এটা টপিক আছে ইয়াতে, সেইটো ওপৰতো চাবা। নেক্সট যোনখন হৈছে জেনেৰেল টেষ্টৰ পেপাৰ, সেইখনত তোমালোকক আগত মই কৈছিলোঁৱে জেনেৰেল নলেজৰ বিষয়ে চাবা, কাৰেণ্ট এফেয়াৰ্ছখিনি চাবা, জেনেৰেল মেণ্টেল এবিলিটি চাবা, নিউমেৰিকেল এবিলিটি চাবা, লজিকেল ৰিজনিং সেইখিনি চাবা, জেনেৰেল চায়েন্স এণ্ড এনভাইৰনমেণ্ট সেইখিনি চাবা। সেইখিনিয়ে, বেছি তোমালোকৰ ইমানো টান নাহে যিহেতু। তাৰপিছত এতিয়া মই আছামিছৰ চিলেবাছখন কৈ দিওঁ। ইয়াত তোমালোকৰ প্ৰথমতে আহিব এটা বা দুটা এনেকুৱা পেছেজ আহিব, যিটো পেছেজটোৰ তলত তোমালোকৰ কুৱেশ্যন দিয়া থাকিব। সেই পেছেজটো পঢ়ি তোমালোকে কুৱেশ্যনৰ এনচাৰখিনি কৰিব লাগিব। আৰু তাৰপিছত ইংলিছৰটো একেই, বিপৰীত শব্দ আহিব, সমাৰ্থক শব্দ আহিব। তাৰপিছত খেলি মেলিকৈ দিয়া থাকে, যিবোৰ জাম্বল ৱৰ্ড বুলি কোৱা হয় তেনেকুৱা আহিব, বা যোনটো শুদ্ধ শব্দটো বাছি নোহোৱা কোনটো শব্দৰ লগত কোনটো বাক্যত কোনটো শব্দ বহিব সেনেকুৱা ধৰণৰখিনিয়ে আহিব। বেছি টান নাহে, তো তোমালোকে এইখিনি ইমান চিন্তা কৰিব নালাগে ইংলিছ আৰু আছামিজটো। আৰু এইখিনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনখিনি অলপ মই লগাই দিছোঁ, সেইখিনি তোমালোকে চাই ল'বা। ছাবজেক্টখিনি মিলি আছে গোটেইখন, হ'লেও মই লগাই দিছোঁ, তোমালোকৰ কাৰ কি ছাবজেক্ট আছে ধুনীয়াকৈ চাই ল'বা। আৰু তোমালোকে কুৱেশ্যন পেপাৰ বা চিলেবাছখিনি PDF-ত দিবলৈ কৈছিলা। PDF-ত দিয়া সেইটো মোৰ এতিয়ালৈকে অহা নাই, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ্ছ কম হয়, মনিটাইজ হোৱা নাই মোৰ ইউটিউবটো, চ' নাহে মোৰ এতিয়া সেইটো অপশ্যন মই চাইছিলোঁ। তো তোমালোকে নিজে ৱেবছাইটত গৈ পিনে নিজে ডাউনলোড কৰি ল'ব লাগিব, তেনেকৈ বেলেগ ব্যৱস্থা একো নাই। আৰু যিকেইটা মই তোমালোকক আগতে কৈ থৈছিলোঁ যে ইউটিউব চেনেলকেইটাৰ নাম কৈছিলোঁ, সেইখিনি চালেই হ'ব। আৰু এইখিনি মই এতিয়া লগাই দিছোঁ, ভিডিঅ'টো তোমালোকে চাই ল'বা, নিজে স্ক্ৰীনশ্বট মাৰি ল'বা।